নমস্কাৰ। আজি ক'ব বিচাৰিছোঁ প্ৰতিকাৰৰ বিষয়ে। যিহেতু আমি বিভিন্ন সময়ত গ্ৰহৰ দোষৰ বিষয়ে কথা পাতোঁ, পূজা পাতলৰ কথা পাতোঁ। মই বিভিন্ন ৰিলছৰ মাধ্যমত বিভিন্ন প্ৰতিকাৰ ইতিমধ্যে মোৰ লাভ এষ্ট্ৰ হিলিঙৰ পেজৰ জৰিয়তে দি আহিছোঁ। গতিকে আজি বিশেষকৈ প্ৰতিকাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ যে প্ৰতিকাৰ একচুৱেলি হয় কি। এতিয়া কথাটো হ'ল যে আমি যেতিয়া প্ৰতিকাৰ বুলি কওঁ, মই বহুত ক্ষেত্ৰত ষ্ট'ন ৰেমেডিও কৰোঁ। বহুতৰে ষ্ট'ন পিন্ধাৰ পিছত যথেষ্টখিনি চেঞ্জেছ আহে লাইফত। আৰু গতিকে প্ৰথমৰ পৰা যদি আমি প্ৰতিকাৰ হিচাপে ভাগ কৰিব বিচাৰোঁ, তেতিয়া আমি প্ৰতিকাৰক এজ এ হোল আমি 10টা ভাগত ভাগ কৰিব পাৰোঁ। এতিয়া প্ৰথমটো যদি ক'ব বিচাৰোঁ যে মন্ত্ৰত বহুত শক্তি থাকে। মন্ত্ৰ জপ কৰাৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰ দিয়া হয় বা বিভিন্ন মন্ত্ৰ আমি গুৰুজনৰ পৰা পাওঁ আৰু বিভিন্ন মাধ্যমত পাওঁ। গতিকে মন্ত্ৰৰ বিৰাটেই শক্তি থাকে। গতিকে মন্ত্ৰ জপ কৰি আমি আমাৰ গ্ৰহদোষ প্ৰতিকাৰ কৰিব পাৰোঁ। দ্বিতীয়তে যন্ত্ৰ হ'ল কিছুমান চিম্বলিক নাম্বাৰ্ছ থাকে বা যন্ত্ৰ কিছুমান অঁকা থাকে কিছুমান মাধ্যমৰ জৰিয়তে, যাক আমি যন্ত্ৰ বুলি কওঁ। বিশেষ ধাতু বা বিশেষ নাম্বাৰ্ছ কিছুমান লৈ পেলাই অঁকা হয়, যাক শুদ্ধিকৰণ কৰিব লাগে আৰু তাক সিদ্ধি প্ৰাপ্তি কৰিব লাগে। গতিকে যন্ত্ৰকো আমি প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰোঁ। তৃতীয়তে প্ৰডাক্টছত ক্ৰিষ্টেল আহিব পাৰে, প্ৰডাক্টছত আপোনাৰ ৰুদ্ৰাক্ষ আহিব পাৰে, বহুতে তাবিজো ব্যৱহাৰ কৰে। হিলিং প্ৰডাক্টটো হিচাপে আপুনি বাস্তু প্ৰডাক্ট থাকিব পাৰে। বিশেষকৈ মই জেমছৰ লগত বেছিকৈ কাম কৰোঁ। গতিকে মই প্ৰডাক্টৰ ভিতৰত জেমছেই বেছি প্ৰিফাৰ কৰোঁ, কাৰণ তাৰ ওপৰত মোৰ দখলটো বেছি, মোৰ কনফিডেঞ্চটো বেছি যে মই কোনজন ক্লাইণ্টক কেনেকুৱা ষ্ট'ন দিলে কাৰ কি ভাল হ'ব। তাৰপিছত আমি আহিব পাৰোঁ ফাষ্টিং। বহুতে ব্ৰত আৰু উপবাস ৰাখি পেলাইও আমি আমাৰ যিবোৰ আমাৰ অশুভ গ্ৰহ আছে তাক প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ব্লেছিংছ মানে হ'ল আশীৰ্বাদ, যে আমি গুৰুজনৰ আশীৰ্বাদ নহ'লেও ডাঙৰ সৰু সকলোৰে যদি আশীৰ্বাদ আমি পাওঁ, তেতিয়াহ'লে সেয়াও আমাৰ প্ৰতিকাৰ হিচাপে বহুত ক্ষেত্ৰত কাম দিয়ে। গতিকে সদায় আমি বহুত ক্ষেত্ৰত ময়ে কওঁ যে গুৰুজনৰ আশীৰ্বাদ লওক, পিতৃ মাতৃক সেৱা কৰি ঘৰৰ পৰা ওলাওক, ডাঙৰক সন্মান কৰি চলক। গতিকে তেনেকুৱা ধৰণক আমি ব্লেছিঙো আমি প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। কালাৰ থেৰাপি, প্ৰত্যেকটো গ্ৰহৰে নিজৰ নিজৰ এটা কালাৰ থাকে। কেইদিনমান আগত মই কালাৰৰ ওপৰতো ভিডিঅ' দিছিলোঁ। গতিকে কালাৰ থেৰাপি হিচাপে ৰঙৰ ব্যৱহাৰ কৰিও আমি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। তাৰপিছত আহিল টোটকা, যিবোৰ মই ৰিলছত দি থাকোঁ, সেইবোৰো আমাৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত নিজৰ ভিতৰত নিজৰ কিছুমান বেড হেবিট, বেয়া এটিটিউড বা বেয়া যদি হেবিট আছে, সেইসমূহ চেঞ্জ কৰিলেও আমাৰ বহুখিনি গ্ৰহ সন্তুলিত হয়। ইয়াৰ বিষয়ে প্ৰত্যেকটো গ্ৰহৰ কাৰণে কেনেকুৱা ধৰণৰ আমি আমাৰ জীৱনত হেবিট কৰিলে বা অভ্যাসৰ যদি মানে চৰ্চা কৰোঁ, তে কেনেকুৱা ধৰণৰ গ্ৰহবোৰো আমাৰ সন্তুলিত হৈ থাকিব, তাৰ বিষয়ে পিছলৈ মই ভিডিঅ' নিশ্চয় আগবঢ়াম। এতিয়া ছাৰ্ভিচনো কি? আমি যিকোনো মন্দিৰ হওক, মছজিদ হওক, গুৰুদ্বাৰ হওক, মানে টেম্পল, যিকোনো মন্দিৰ বা চাৰ্চ হওক, সকলো য'ত আমাৰ উপাসনা কৰা স্থান, তাত যদি আমি আমাৰ সেৱা আগবঢ়াওঁ, তেতিয়াহ'লেও সেয়া প্ৰতিকাৰৰ ভিতৰত পৰে। গতিকে যেতিয়াই পাৰোঁ, মই বিশেষকৈ কৰোঁ যে মন্দিৰত গ'লে সেয়া ধূপ চাকি থকা জেগাখিনি চাফা কৰি, এটলিষ্ট নিজৰ ফালৰ পৰাই কিবা যদি থাকে তাত লেতেৰা নাৰাখোঁ, চাফা কৰি আহোঁ। সেইখিনি যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লেও বহুতখিনি গ্ৰহ বেলেঞ্চ হৈ থাকে। ইয়াৰ পিছত শেষ বুলিয়েই ক'ম, প্ৰাৰ্থনাৰ মাধ্যমেৰেও আমি আমাৰ গ্ৰহ বহুতখিনি বেলেঞ্চ কৰিব পাৰোঁ। প্ৰাৰ্থনা হওক, যজ্ঞ হওক, যেনেকৈ কিছুমান পাৰ্টিকুলাৰ দুখৰ কাৰণে আমি পাৰ্টিকুলাৰ কিছুমান পূজাৰ কথা কওঁ ন। যেনেকৈ মই বিশেষকৈ মোক যিসকলে জানে, লগ পাইছে, মই মা বগলাৰ খুব মানে পূজাৰ কথা কওঁ, যে মংগলৰ দোষ যদি থাকে তেতিয়াহ'লে মা বগলাৰ পূজা কৰক। গতিকে যিহেতু আমাৰ কামাখ্যা মন্দিৰৰ ওপৰত মা বগলাৰ মন্দিৰ আছে, তাত যদি আমি মংগলৰ কাৰণে পূজা দিওঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল। তেনেকৈ নাচিকত ত্ৰম্বকেশ্বৰ মন্দিৰ আছে, য'ত কালসৰ্পৰ কাৰণে পূজা দিয়া হয়। তেনেকুৱা বিশেষ পূজা পাতল বিশেষ স্থানত কৰা হয়, তাক আমি এজ এ হোল ৰিলিজিয়াছ মানে মাধ্যমত ধৰা হয়, ধৰ্মীয় মাধ্যমেৰে ধৰা হয়। প্ৰেয়াৰ হিচাপে কৰিব পাৰোঁ, যজ্ঞ হিচাপে কৰিব পাৰোঁ। মই সকলোকে প্ৰায় 3খন পূজা কৰিব দিওঁ বছৰত। এডভাইচ কৰোঁ দেই, মইতো কাকো এনেকুৱা নকৰোঁ যে কৰিবই লাগিব, পাৰিলে কৰাটো ভাল, বাস্তুদেশ নাইকিয়া হৈ যায়। আৰু জন্ম তিথিত বা জন্ম সময়ত আমি যদি পূজা ভাগ কৰিব বিচাৰোঁ, কেনেকুৱা পূজা কৰা উচিত, বিষ্ণু পূজা কৰিব পাৰোঁ। গতিকে এই পূজা পাতলৰেও আমি আমাৰ জীৱনত থকা গ্ৰহ দোষসমূহ আঁতৰাব পাৰোঁ। গতিকে আজি প্ৰতিকাৰৰ এয়া 10টা টপিক। ইয়াৰ ভিতৰত চাবচোন, কিছুমান সৰু টপিকো বাছি ল'ব পাৰে, যেনেকৈ ধৰক নিজৰ হেবিট চেঞ্জ কৰা, ছাৰ্ভিচ দিয়া, মন্দিৰত হওক, মছজিদত হওক বা অন্য যিখিনি মানুহক আমাৰ দৰকাৰ, তেনেকুৱা মানুহক সহায় কৰা, যিকোনো এটা কথা ভাবিবলৈ মনত ফাষ্টিং ৰখা, আনৰ পৰা আশীৰ্বাদ লোৱা, এইবোৰ
পকেট ফ্ৰেণ্ডলি বুলি নকওঁ, একেবাৰে একো খৰচ নহয়। ইয়াত খালি আমি আমাৰ মনৰ ইচ্ছাটো ইনভেষ্ট কৰিব লাগে আৰু তাৰ ৰিটাৰ্ণ আপুনি পাবই। গতিকে কৰি চাওক, প্ৰতিকাৰ হিচাপে যিটো ভাল লাগে আপোনাৰ কৰি চাওক। আৰু মই মোৰ ওচৰত আহিলেতো প্ৰতিকাৰ দিওঁৱেই, গতিকে কৰি চাওকচোন ইয়াৰ ভিতৰত কেনেকুৱা আপোনালোকৰ ফেভাৰেট হয় আৰু কেনেকুৱা কামবিলাক আপোনালোকে কৰিছে এতিয়ালৈকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেলেগেও ধৰক গম পায় যে প্ৰতিকাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ। আজিলৈ এৰিছোঁ। পুনৰ আগতেও এবাৰ ক'লোঁ যে মই যিটো আমাৰ হেবিট, কেনেকুৱা ধৰণৰ হেবিট চেঞ্জ কৰিলে কোনটো গ্ৰহ আমি বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, ইয়াৰ ওপৰত আগলৈ ভিডিঅ' দিম। গতিকে চাই থাকিব লাভ এষ্ট্ৰ' হিলিং, চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব লাভ এষ্ট্ৰ' হিলিঙৰ ইউটিউব চেনেল। ধন্যবাদ।